অসমবাসীৰ মহিলাসকলৈ বহুত ডাঙৰ খবৰ আৰু বহুত ভাল খবৰ। আপোনালোক যিসকল মহিলাই অৰুণোদয় পোৱা নাছিলে বা অৰুণোদয় পোৱাৰ বাবে আবেদন কৰিব বিচাৰি আছিলে তেখেতলোকৰ কাৰণে বহুতেই ভাল খবৰ। তো আপোনালোকে এতিয়া আপোনালোকৰ নিজৰ পঞ্চায়তৰ যোগেদি বা আপোনালোকৰ অনলাইন যোগেদি বা কেনেকৈ আপোনালোকে আবেদন কৰিব তাৰ বিষয়ে মই এই ভিডিঅ'টো সম্পূৰ্ণকৈ জনাই দিম। আপোনালোকে কোন মহিলাই এই আপোনাৰ অৰুণোদয় যিখন আঁচনি আছে সেই আঁচনিখনত কেনেকৈ আবেদন কৰিব আৰু আবেদন কৰাৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, লগতে আপোনালোকৰ সেই আঁচনিখনত আপোনালোকৰ যোগ্য হয় নে নহয় তাৰ বাবে মই সকলো এই ভিডিঅ'টোত মই জনাই দিম। যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে যদি কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব, তেতিয়া মই আপোনালোকক বুজাই দিবলৈ সুবিধা হ'ব। তো মই এতিয়ালৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া জনাওঁ যে কোনসকল মহিলাই এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব বা এই আঁচনিখনৰ বাবে আপোনালোকে যোগ্য হয়। আপোনালোকক জনাওঁ যে বিধৱা যিসকল মহিলা আছে তেখেতলোকে এই আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব, বা যিসকল মহিলা অবিবাহিত যিসকল মহিলা হয় তেখেতলোকৰ প্ৰায় 45 বছৰ ওপৰৰ হ'ব লাগিব, তেতিয়াহে এই আঁচনিখনৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকল তৃতীয় লিংগ কোনোবা আছে এই আঁচনিখনৰ কাৰণে যোগ্য হয়, আৰু যিসকল দিব্যাংগ হয় তেখেতসকলে এই আঁচনিখনৰ বাবে যোগ্য হ'ব আৰু আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকল মহিলাই চৰকাৰী বৃদ্ধাশ্ৰমত থাকে বা তাত ৰাখি থৈছে তেখেতসকলেও এই অৰুণোদয় আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহ ভিক্ষাৰী জীৱন নিৰ্বাহ কৰি আছে, যিসকল মহিলাই তেখেতসকলেও এই আঁচনিখনত আবেদন কৰিব পাৰিব। আৰু কওঁ যে যিসকল লাষ্টত যিটো কওঁ যে এইটো আপোনালোকৰ যদি আপোনালোকৰ ঘৰৰ যিটো বছৰেকীয়া যিটো আয় হয়, যদি আপোনালোকৰ 2 লাখতকৈ কম হয় তেনেহ'লে যিখন ঘৰত 2 লাখতকৈ কম আয় হয় বছৰেকত, তো তেখেতসকলেও এই আবেদনখনত যিখন আঁচনি আছে এই আঁচনিখনত আবেদন কৰিব পাৰিব। তো এতিয়া মই যিকেইটা পইণ্ট কৈ গ'লোঁ সেই পইণ্টকেইটাৰ ভিতৰত যদি আপোনালোকে পৰে বা এইকেইটা আঁচনিৰ ভিতৰত আপোনালোকে হয় বা যিকেইটা মই পইণ্ট কৈ গ'লোঁ সেইকেইটাৰ ভিতৰত যদি আপোনালোকে থাকে তেনেহ'লে এই অৰুণোদয় যিখন আঁচনি ওলাইছে এই আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যেতিয়া এই আবেদন কৰিবলৈ যাব তেতিয়া আপোনালোকক ডকুমেণ্টছ কি প্ৰয়োজন হ'ব সেইটো বিষয়ে মই আপোনালোকক জনাই দিওঁ। আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আপোনালোকক জনাওঁ যে যিখিনি আপোনালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, প্ৰথম আপোনালোকৰ ঘৰত আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। আৰু 2 নম্বৰতে জনাওঁ যে যদি আপোনালোকৰ ঘৰৰ ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো যিটো আপোনালোকৰ আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো লিংক হৈ থকা হ'ব লাগিব। যদি লিংক নাই এতিয়াই আপোনালোকে আপোনালোকৰ চাউল আনে বা আপোনালোকে যিটো ৰেচন কাৰ্ড য'ৰ পৰা লৈছিলে তেখেতক আপোনালোকে যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো আপোনালোকে এতিয়াই লিংক কৰাই ল'ব, আৰু এইটো আপোনালোকৰ লিংক হোৱা থাকিব লাগিব। আৰু জনাওঁ যে আপোনালোকৰ যিটো পান কাৰ্ড বা ভোটাৰ ID, যিটো আপোনালোকৰ পাছবুক আছে সেই পাছবুকৰ জেৰক্স কপি আৰু ফটো আৰু ৰেচন কাৰ্ডৰ জেৰক্স কপি, এইবিলাক সকলোখিনি নথিপত্ৰৰ প্ৰয়োজন হ'ব। লগতে আপোনালোকৰ ফটোৰ প্ৰয়োজন হ'ব। আৰু যিখন ফৰ্ম দিব বা পঞ্চায়তত পাব বা অনলাইন যোগেদি যিটো অনলাইনত এতিয়ালৈকে দিয়া নাই, যদি আপোনালোকৰ অফলাইন প্ৰচেছটো এইটো চলায় বা এইটো অফলাইনে হ'ব, যদি আপোনালোকৰ যিখন ফৰ্ম দিয়ে সেই ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি আপোনাৰ যিটো পঞ্চায়ত আছে পঞ্চায়ত অফিচত জমা কৰিব লাগিব। তো আজি এই গোটেইখিনি ভিডিঅ' মই এইটো বিষয়ে বনালোঁ যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, কি আবেদন কৰাৰ সময়ত আপোনালোকে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, ইয়াৰ বিষয়ে মই এই সম্পূৰ্ণ ভিডিঅ'টো বনাই দিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।